Hello guys, welcome to my YouTube channel. আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ' লৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। এতিয়া বৰ্তমান মই আছো আন্টিহঁতৰ ঘৰত। আজি যিহেতু লক্ষী পূজা হয়, সেইবাবে ভিডিঅ'টো আকৌ বনাইছো আৰু আন্টিহঁতৰ ঘৰত ধুনীয়াকৈ সজাই থৈছে, চাউলেদি সজাইছে। আজি যিহেতু লক্ষী পূজা হয়, সেইবাবে চাউলেদি মানে হেৰি কৰিছে, বনাইছে মানে ৰং চং ইউজ কৰা নাই। ইয়াতে মন্দিৰ আছে, আন্টিহঁতে তাতে বনাই আছে কিবা কিবি। তো আপোনালোকক কি বনাই আজি, তো আপোনালোকক দেখাম, ভিডিঅ'টো চাই থাকিব বুলি আশা ৰাখিলো। তো গাইজ এয়া লাডু, নাৰিকল আৰু হেৰি চুজি লাৰু। এয়াতো গাইজ এইটো মানে চুজি বনাইছে আন্টিয়ে। আজি লক্ষী পূজা যিহেতু সেইবাবে বনাইছে আৰু চাৱাইটো আজি ফাৰ্ষ্ট টাইম শুনিছো দেই। আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব। চাৱাই ওটা চাৱাই বুজছ নি গাইজ? চ' গাইজ মই অলপ বেংগলী শিকিছো, মানে আন্টিহঁতে মোক শিকাই আছে, বাট ক'ব নাজানিছো। তো অলপ চলপ পাৰিছো আৰু। ওটা কিতা বনাইব আন্টি? লুচি বনাইব। ওটা লুচি বনাইব, বুজছ গাইজ? তো গাইজ এয়া আন্টিয়ে লুচি পুৰি বনাই আছে, আপোনালোকে চাওক এয়া। তো এয়া আন্টিয়ে কাম কৰি আছে, মন্দিৰটো অলপ চাফা কৰি আছে, চুপ জ্বলাব আৰু। তো এয়া হৈছে কুঁহিয়া আৰু এয়া হৈছে তিয়হ আৰু ইয়াত আছে এপল আৰু ইয়াত আছে এইটো নেমু হয় না, এই নেমু হয় না, এয়া আঙুৰ আৰু এয়া হৈছে নাচপতি, এয়া হৈছে খেজুৰ, এয়া হৈছে চুজি আৰু এয়া চুজি আৰু নাৰিকলৰ লাৰু আৰু এয়া হৈছে নাম ভুলগিয়া গাইজ। ওটা পিঠা আৰু গুড়ি পিঠা আৰু কল, ইয়াতে দিছে চাউল আৰু কল, ইয়াতে বনাইছে পুৰি আৰু এয়া আৰু দেখাই দিছোঁ আপোনালোকক দেই। আন্টিয়ে বনাইছে অকলে ইমানখিনি যোগাৰ আন্টিয়ে বনাইছে। ধান ইয়াৰ ওপৰত বান্ধি দিছে। আজি লক্ষী মা আহিব। लक्ष्मी माँ आएगा हाँ आज घर में, गृह प्रवेश करेगा। আজি পুৰা লক্ষ্মী মা আহিব আৰু পুৰা। তো এয়া গাইজ পূজাত দিবলৈ তামোল লৈ ৰৈছে, মানে ইহঁতৰ চুপাৰী বুলি কয়। এয়া হৈছে বেলপাত্তা আৰু দুবৰি বন আৰু এয়া পাণ আৰু তামোল লৈ লৈছে। ইয়াতে আছে তুলসী পাত্তা আৰু ইহঁতে মানে তামোলটো চুপাৰী বুলি কয়। আৰু ইয়াতে চব যোগাৰ কৰি দিছে, আদা আৰু জলকীয়া আছে, ইয়াতে থৈ দিয়া আছে আৰু হালধি আছে আৰু আন্টিয়ে বনাই আছে খিচিৰি। এয়া ধুনীয়াকৈ আন্টিয়ে সজাই লৈছে আৰু মন্দিৰটোত। ইয়াতে কিবা বহুত প্ৰসাদ দিছে, চুৰ্তি পুৰি কিবা কিবি, চানা, এফালে কল, এফালে কিবা কিবি ফল মূল কাটি দিছে আৰু ধুনীয়াকৈ সজাইছে, আপোনালোকে চাওক। ধুনীয়াকৈ তুলসীৰ তলত চাকি আৰু ধূপ চুপ জ্বলাই আমি এতিয়া খাব লৈছোঁ প্ৰসাদ। আৰু আন্টিয়ে ধুনীয়াকৈ জ্বলালে আৰু। তো এতিয়া আন্টিয়ে প্ৰসাদ দিছে, এতিয়া মই খাই লওঁ আৰু। এই দেখিছেনে বহুত ধৰণৰ নানাবিধৰ প্ৰসাদ আছে, তো এতিয়া মই খাই লওঁ। কালি যিহেতু লক্ষী পূৰ্ণিমা আছিলে, অলপ ভাবিলোঁ আৰু আপোনালোকক অলপ ভিডিঅ'ত দেখাওঁ, মানে ইয়াতনো কেনেকৈ লক্ষী পূজা উদযাপন কৰে। তো আন্টিহঁতে লক্ষী পূজা কালি পাতিছিলে যিহেতু, সেইবাবে আপোনালোকক অলপ ভিডিঅ'ত দেখাবলৈ মই ট্ৰাই কৰিলোঁ। আৰু ভিডিঅ'টো আপোনালোকক দিম বুলিয়ে মানে মই বনাইছিলোঁ যে ইয়াতো কেনেকৈ লক্ষী পূজা উদযাপন কৰে। তো আমাৰ তাতো কাতি বিহুত বহুত ডাঙৰকৈ উদযাপন কৰে, হ'লেও তো ইয়াত মই ৰুমত আছোঁ বৰ্তমান। ৰুমত থকাৰ বাবে মই কাতি বিহু মানে উদযাপন কৰিব নোৱাৰিলোঁ। আৰু ইয়াত মানে কাতি বিহু ইমানকৈ হেৰি নহয়, নেপাতে আৰু কাতি বিহু উদযাপন নকৰে। তো লক্ষী পূৰ্ণিমা আছিলে যিহেতু, কালি লক্ষী পূজা মানে উদযাপন কৰিছিলে। তো আন্টিহঁতে কেনেকৈ লক্ষী পূজা পালন কৰিছিলে আপোনালোকক অলপ দেখাম। তো ভিডিঅ'টো আপোনালোকে যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ দেই, বাই বাই।